নমস্কাৰ। অন্য এটা খণ্ড, এগৰাকী বিশেষ অতিথি আমাৰ সৈতে আছে, অভিনেতা কুলকুলদ্বীপ। আদৰণি জনাইছোঁ। নমস্কাৰ। আৰু আপোনাক যেতিয়াৰ পৰা আমি অভিনয়ত দেখিছোঁ আৰু আপোনাৰ অভিনয় চাই সকলোৱে এটা কথা কয় যে আপোনাৰ অভিনয়ত সেইখিনি দেখা পায় যিখিনি চাব বিচাৰে দৰ্শকে। এগৰাকী দৰ্শকে চাব বিচাৰে। আপোনাৰ অভিনয় কেনেকুৱা সেইটো মই ক'ব নালাগে। দৰ্শকে ইতিমধ্যে আপোনাক সেইখিনি কথা কৈছেই আৰু দৰ্শকে সেইখিনি অনুভৱ কৰে যে আপুনি অভিনয় কৰিলে কেনেকুৱা লাগে। আপুনি অভিনয়ৰ যাত্ৰাটো আপোনাৰ কেনেদৰে আৰম্ভ হৈছিল সেইটো সুধিম আৰু লগতে অভিনয়ৰ প্ৰতি আগ্ৰহটো কেনেদৰে আহিল আপোনাৰ? বৰ ইণ্টাৰেষ্টিং এইটো। মানে মোৰ পৰিয়ালটোৱেই আহ, কলা সংস্কৃতিৰ লগত জড়িত আছিলে। ককা ওজা আছিলে, উম, এই দৰঙী নামৰ ওজা আছিলে। উম, তো তেনেকে পৰিয়ালটোত আছিলে গোটেই কালচাৰটো, মানে সংগীত আৰু অভিনয়। আগতে কি হৈছিলে, আমাৰ গাঁওবিলাকত ভ্ৰাম্যমাণ থিয়েটাৰে এবাৰ কৰা নাটকবিলাক নহয়, উম, তেওঁলোকে হিট কৰিলে এবাৰ অঁ নাটকবিলাক, অঁ সেইবিলাক হৈ গ'ল আৰু প্ৰিণ্ট হৈ গ'ল। সেইবিলাক নাটক গাঁৱৰ নাট্য অনুষ্ঠানবিলাকে লয়, উম, লৈ আৰু গাঁৱত কৰে, দুটা দুটা মঞ্চ বনায়, নাটক গাঁৱত কৰে। তেনেকে এবাৰ এখন নাটকত এটা বাচ্চা লগা হ'ল, পেহী খুৰা সকলোৱে এক্টিং কৰি আছে এখন নাটকত। বাচ্চাটো মোকে উঠাই দিলে। তেতিয়া মই এক্টিং কি আৰু নাজানো, মোক যি অঁ কৰিব দিছে কৰিছো। উম, আৰু ইণ্টাৰেষ্টিং ৰস লগা কথাটো হ'ল, মই কৰিলো আৰু কি কৰিলো মই নাজানো, উম, কিন্তু পিছদিনা স্কুলত হিৰো, উম, হাইস্কুলত। অঁ গোটেই নাটকখন আৰম্ভণিৰ পৰা শেষলৈ ওলালো, ই নাটক কৰিছে, ই নাটক কৰিছে, এক্টিং কৰিছে। স্কুলত এটা ষ্টেপ মোৰ হাই হৈ গ'ল আৰু। এইটো সময় এইটো মই ক্লাছ 5 তেতিয়া, উম, ক্লাছ 5। বছৰ হিচাপে পাহৰিলো, তেতিয়া বোলো মালটো কিবা এটা আছে দেখোন উম, উম, বস্তুটোৰ। উম, ইণ্টাৰেষ্টিং। তো তেনেকে গ'ল, গাঁৱত কৰি আছো। তাৰপিছত খবৰ পালো যে নাটকটো এনেকুৱা নহয়, গম পালো নাটকটো এনেকুৱা নহয়, অভিনয়টো এনেকুৱা নহয়, অভিনয় শিকিব পাৰি, বুজিব পাৰি, ইয়াত ট্ৰেইনিং ল'ব পাৰে। তো অভিনয় গোটেই দেশ বিদেশত বেলেগ বেলেগ ধৰণৰ অভিনয় হৈ আছে, এই ধৰণৰ ইনফৰমেশ্যনবিলাক আহিল। আৰু উম, ইন দেট টাইম কলেজত এডমিশ্যন ল'লো। উম, কলেজত এডমিশ্যন লওঁতে ৱৰ্কশ্বপ হয়, এক্টিঙৰ ৱৰ্কশ্বপ মানে। উম, প্ৰথম শুনিছো এক্টিঙৰ ৱৰ্কশ্বপ হয়। উম, তো ৱৰ্কশ্বপনো কি হয় ল'বলৈ ভয় লাগিছে, ৱৰ্কশ্বপত জইন কৰিবলৈ ভয় লাগিছে। উম, উম, কলেজ শেষ হোৱাৰ পিছত চাই থাকো মানে খিৰিকীৰে, উম, এটা ক্লাছৰুমৰ এজন মানুহে কিবা শিকাই থাকে, চবে মানুহজনে দেখোন অ বুলি ক'লে বাকীবিলাকেও অ বুলি কয়। তো মানুহজনে হাঁহিলে বাকীবিলাকেও হাঁহে, বৰ ৰস লাগিল মানে। উম, আৰু শেষত কালচাৰেল ছেক্ৰেটাৰীক ক'লো যে মই জইন কৰিব পাৰিম নেকি, বৰ ভাল লাগিছে মোৰ চাই। জইন কৰিলো। সেয়াই প্ৰথম মানে প্ৰথম মোৰ অভিনয় শিকাৰ বা অভিনয় বুজাৰ এই প্ৰথম কথা আছিলে সেইটো। নাটক কৰা হ'ল তাৰপিছত। নাটক কৰা হ'ল। নাটক কৰা হ'ল। নাটক কেনেদৰে আৰম্ভ হ'ল, সেই মঞ্চত কেনেদৰে আপোনাৰ আৰম্ভ হ'ল, সেই শৈশৱৰ সেই ৰ'লটোৰ পিছত, শৈশৱৰ সেই বিশেষ চৰিত্ৰটোৰ পিছত পিছত কেনেদৰে আৰম্ভ হ'ল আকৌ? কলেজৰ যে ৱৰ্কশ্বপ বুলি ক'লো, উম, তেতিয়া আমাৰ কলেজত তেতিয়া বিৰাট হেল্থি কম্পিটিশ্যন এটা হয় মানে। উম, উম, মানে কলেজ কম্পিটিশ্যন বুলি ক'লে, ওৱান এক কম্পিটিশ্যন বুলি ক'লে 20-25খন নাটক হয়। উম, তো সেই কলেজৰ ওৱান এক কম্পিটিশ্যন কৰিলোঁ। উম, কৰাৰ পিছত যিজন প্ৰশিক্ষকে আমাক শিকাইছিল ৱৰ্কশ্বপটোত, তেওঁৰ নাম অসীম কুমাৰ নাথ, উম, চিপাঝাৰৰ ভাল গম পাইছোঁ। পৰিচালক, অঁ নাটকৰ ভাল পৰিচালক তেওঁ। তো তেওঁক লগ পালোঁ, তেওঁৰ জৰিয়তে তেওঁৰ গ্ৰুপত জইন কৰিলোঁ। উম, চৰ্চা আৰু তাত অভিনয় শিকিবলৈ বহুত স্পেচ পালোঁ। আৰু তেওঁৰ লগত নাটক কৰিলোঁ। তেওঁৰ লগত নাটক কৰি থকাৰ লগতে বাকী মানুহবিলাকৰ লগত NSDৰ পৰা পাছ আউট হৈ অহা যিবিলাক মানে আমাৰ অগ্ৰজ মানুহ আছিলে, সেই অগ্ৰজ মানুহসকলক লগ পালোঁ আৰু তেওঁলোকৰ নাটকৰ জাৰ্নি দেখিলোঁ, বুজিলোঁ আৰু তেওঁলোকৰ লগত নাটক কৰিলোঁ। তো সেইটোৱে আছিল মানে কলেজৰ পৰা ওলোৱাৰ পিছত। এতিয়া MSR বুলি কয়, কিবা কয়, কিন্তু মই MSR কিবা এইবিলাক একদম শব্দ নামানো। নাটকেই, চিনেমাই। তো তেনেকে মঞ্চ অভিনয়টো, তেনেকে জাৰ্নিটো আৰম্ভ হ'ল। উম। আৰু NSDত পঢ়ি অহাৰ পিছত বহুখিনি আৰু অভিজ্ঞতা হ'ল। তাৰপিছত নাটকৰ সেই বিশাল পৰিসৰত আপুনিও বহু ইতিমধ্যে কাম কৰিছে, বহু অভিনয় আপুনি কৰিছে। আৰু প্ৰতিখনতে হয়তো বেলেগ বেলেগ এটা অভিনয়ৰ সোৱাদ দিছে হয়, সকলোকে। টেষ্ট। সেই যাত্ৰাটো কেনেকুৱা ধৰণৰ অভিজ্ঞতাখিনি? NSDৰ অভিজ্ঞতাখিনি বৰ ধুনীয়া। মানে NSD যোৱাৰ আগতে অভিনয় কৰিছিলোঁ, NSD অহাৰ পিছতো অভিনয় কৰিছোঁ। আমাৰ পাঠ্যক্ৰমটো এবছৰীয়াহে উম, আছিলে ছিকিমত। উম, তো NSDৰ পৰা এটা বস্তু মই শিকিছোঁ, শ্বৰ্টকাট শিকিছোঁ বহুত। উম, মই এটা চৰিত্ৰ ৰূপায়ণ কৰিব লাগিলে আগতে যেনিবা মোৰ এটা সংলাপ ৰেডি কৰিব লাগিলে, ধৰা 10-12টা লাইনৰ এটা সংলাপ ৰেডি কৰিব লাগিলে মোৰ এদিন দুদিন লাগি গৈছিলে। উম, মানে সংলাপটোৰ গভীৰতালৈ গৈ অভিনয় কৰিব লাগিলে। তো NSDৰ পৰা ওলাই আহি সেই শ্বৰ্টকাটবিলাক পালোঁ মানে। পদ্ধতি কিছুমান পালোঁ। উম,
টেকনিক্স কিছুমান পালোঁ। উম, তো যিটো টেকনিক্সে এতিয়া বহুত হেল্প কৰে। আগতে কৰিব লাগিলে কি অভিনয় কৰিব লাগিলে বা নাটক এখনত কৰিব লাগিলে 10-15 দিন 20-25 দিন লাগি থাকি চৰিত্ৰ এটা নিৰ্মাণ কৰা হয়। তো এতিয়া বহুত কম সময়ত হৈ যায়। উম, টেকনিক্সবিলাক নাজানিছিলোঁ, ছায়েন্সটো নাছিলে ন। উম। এতিয়া ছায়েন্সটো আহি গ'ল NSD-ত অহাৰ পিছতে ছায়েন্সটো শিকিলোঁ। সেইটোৱে আৰু। এয়া শেহতীয়া যিকেইখন আপুনি ছবিত অভিনয় কৰিছে, জানিব বিচাৰিম সেই। এতিয়াতো আহি আছে ধুনীয়া XYZ অঁ, হিমাংশু দাৰ। XYZ বৰ ধুনীয়া চৰিত্ৰ এটা কৰিছোঁ। কম সময় ওলাইছোঁ চিনেমাখনত, বাট ভেৰি ইণ্টাৰেষ্টিং কেৰেক্টাৰ আৰু কৰি বহুত এনজয় কৰিছোঁ। আৰু যিবিলাক চৰিত্ৰ ন নিজে কৰি অভিনয় কৰি এনজয় কৰা যায় সেইটো উম, অনুমান হয় যে দৰ্শকে অঁ, তাক ভাল পাব বা ল'ব। এইটো অনুভৱ হয়। বৰ ভাল XYZ-ৰ কাম বৰ ধুনীয়া হৈছে। প্ৰতিটো ফ্ৰেম, প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী বৰ ধুনীয়া কাম কৰিছে XYZ। আৰু মই এতিয়া আজি পাব্লিকলি ক'বই পাৰোঁ হিমাংশু দাৰ গোটেই চিনেমাকেইখনৰ ভিতৰত XYZ এখন ব্লু ফিল্ম, অঁ, তাৰ আগৰ চিনেমাকেইখন, তাৰপিছত XYZ ই এটা এটা লেভেল চুইছে হিমাংশু দাই। উম। বৰ ধুনীয়া হৈছে চিনেমাখন। মানে এইবাৰ XYZ-ত মানুহে ভাল পাব কিবা ভাল এটা, পাব। পলিটিকেল চেটিয়াৰে কম, বৰ ধুনীয়া ধুনীয়া কাম হৈছে। চাই ভাল লাগিব। ধুনীয়া লাগিব। আহ, এই কেমেৰাৰ সন্মুখত অভিনয় কৰা আৰু মঞ্চত অভিনয় কৰা পাৰ্থক্য নিশ্চয় আছে নে? আছে। গতিকে সেই অভিজ্ঞতা আৰু পাৰ্থক্যখিনি কেনেকুৱা? অভিজ্ঞতাটো বৰ ৰস লগা। মানে এই নাটক কৰি থাকি কেমেৰাত কৰিব লাগিলে বিৰাট জ্বালা এটা হয়। উম, কেমেৰাত কৰি থাকি আকৌ নাটক কৰিব লাগিলে জ্বালা এটা হয়। উম, ডিফাৰেঞ্চটো মানে কি এক্টৰ প্ৰিপাৰেশ্যনটো একেই হয়। উম, এক্টৰজনৰ কেৰেক্টাৰ চৰিত্ৰ নিৰ্মাণ বা চৰিত্ৰ প্লে কৰাটো একেই হয়। উম, বাট তাৰ প্ৰেজেণ্টেশ্যন ষ্টাইলটো বেলেগ বেলেগ। উম, উম, প্ৰেজেণ্টেশ্যন ষ্টাইল ইন দ্য চেন্স মঞ্চে তোমাক একদম শেষ শাৰীৰ দৰ্শকজনে তোমাৰ অংগী ভংগী আৰু তোমাৰ কথা তোমাৰ শুনা পাব লাগিব। গোটেই স্পষ্টকৈ শুনা পাব লাগিব। উম, তাৰ কাৰণে তুমি ক'ৰবাত নহয় ক'ৰবাত যিমান ৰিয়েলিজিমত নাটক নকৰা উম, উম, লাৰ্জাৰ দেন লাইফ হ'বই লাগিব। উম, আৰু কেমেৰাত সেইটো একদমেই প্ৰয়োজন নাই। উম, কেমেৰাত তুমি মই এতিয়া কথা পাতি আছোঁ এনেকৈ কথা পাতি থাকা। উম, ইয়াত পুছ কৰিবলগীয়া বা লাৰ্জাৰ দেন লাইফ কৰিবলগীয়া একো নাই। ডাঙৰ কৰিবলগীয়া একো নাই। লেন্সে ইমান সন্মুখত আছে, তোমাৰ আইব্ৰুৰ পৰা নোমডালৰ পৰা চকুৰলৈকে গোটেই ধুনীয়াকৈ ধৰিছে। তুমি যেনেকৈ ৰিয়েক্ট কৰা ইন জেনেৰেল নেচাৰেলি তেনেকৈ ৰিয়েক্ট কৰিলেই হ'ল। ডিফাৰেঞ্চ এইটোৱে। উম। এটাত গোটেই কথাবিলাক অলপ ডাঙৰকৈ ভাবিবলগীয়া হয় আৰু কেমেৰাত গোটেই কথাবিলাক যিমান পাৰি সৰুকৈ ভাবিলেই হ'ল। চিনেমাৰ ক্ষেত্ৰত প্ৰথম কোনখনৰ পৰা আৰম্ভ হ'ল আপোনাৰ? প্ৰথম চিনেমা মোৰ শৃংখল, উম, মানে প্ৰফেশ্যনেলি প্ৰবীণ হাজৰিকা ছাৰৰ, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ শৃংখল গল্পটোক লৈ কৰিছিলে। শৃংখলত মই কচাই চৰিত্ৰটো কৰিছিলোঁ। উম, তেতিয়া অভিনয়ৰ কেমেৰা কি নাজানো, কঁপি থাকোঁ। এনে নাটক কৰাৰ নিচিনা কৰি মাংস এনেকৈ কাটি থাকে। এই নহ'ব এনেকুৱা বিৰাট লাউডাৰ হৈ যায় ন, উম, নাটকহে কৰি আছোঁ। তাৰপিছত আদিল ছাৰ আছিলে। আচলতে আদিল ছাৰক দেখা পাবৰ কাৰণে বা চাবৰ কাৰণেই গৈছিলোঁ। নহয় 2টা কাট 3টা কাট, এডিয়ে গালি খাইছে। এডিজন আমাৰ ছিনিয়ৰ আছিলে হীৰকজ্যোতি নাথ। কি এক্টৰ লৈ আহিলি এনেকৈ এডিয়ে গালি খাইছে ডাইৰেক্টৰৰ পৰা। তাৰপিছত ডাইৰেক্টৰে বুজাইছে, চোৱা নাটকটো এনেকুৱা কৰে। মই এইমাত্ৰ তোমাক যিখিনি শ্বেয়াৰ কৰিলোঁ সেইখিনি কথাই ডাইৰেক্টৰে মোক বুজালে। উম, বুজাওঁতে বুজি পালোঁ। উম, তাৰপিছত মই বহিয়ে এই নহ'ব দিব নোৱাৰিম দেই, নহ'ব অঁ। এনেকৈ কৰি দিলোঁ। হ'ল আৰু। গতিকে শৃংখলত আৰম্ভ হ'ল। তাৰপিছৰ যিটো যাত্ৰা। তাৰপিছত তেতিয়াও মই চিনেমা কৰিম বা কেমেৰাত আহিম বুলি কোনো কাৰণতে ভবা নাই। নাটক ভাল পাওঁ, নাটকৰ কামেই কৰি আছোঁ গোটেই ভাৰতবৰ্ষ জুৰি। তাৰপিছত NSD-ৰ পৰা অহাৰ পিছত আমি নাটক এখন ৰেকৰ্ডিং কৰিবলৈ ল'লোঁ। উম, লকডাউনৰ পিৰিয়ড চলি আছে। বন্ধু এজনৰ বাঁহনি বাৰীত ভাবিলোঁ যে আমিও কেইজন লগ হওঁ আৰু নাটক এখন কৰোঁ, যাক ৰেকৰ্ডিং কৰিম। উম, এতিয়াতো নাটক মঞ্চায়ন কৰিবৰ কাৰণে আমাৰ মঞ্চ নাই ন, লকডাউন পিৰিয়ড চলি আছে, আমি কি কৰিম? ৰেকৰ্ডিং কৰি মোবাইলত এৰি দিম, উম, মানুহে নাটক চাওক। উম, তো সেই নাটকখন ৰেকৰ্ডিং কৰিবলৈ প্ৰস্তুতি চলালোঁ, ছেট বনালোঁ বাঁহনিৰ মাজত। তো ছেট বনাই ৰেকৰ্ডিং কৰি আছোঁ নাটকখন। ৰেকৰ্ডিং কৰা হৈ গ'ল। আমাৰ বাজেট আছিল 10,000 টকা। উম, হৈ যোৱাৰ পিছত এডিট কৰিলোঁ আমি। উম, এডিট কৰোঁতে লগ বন্ধুবিলাকে চাই ক'লে, এই এটা কাম কৰচোন, এটা এপ আহিছে ৰিয়েল ড্ৰামা বুলি। তো এটা আহিছে, তাত তোমালোকে এইখন দি চোৱাচোন। আমি কি এইখন দিলে কি হ'ব? নহয়, এটা ট্ৰেইলাৰ কাট, 3 মিনিটৰ এটা ভিডিঅ' উলিয়াই ইয়াৰ পৰা কাটি কুটি তেওঁলোকক দেখুৱাচোন। তেওঁলোকক দেখুৱালে তেওঁলোকে একচেপ্ট কৰিলে উম। আৰু সেইখনে ৱেব ছিৰিজ নেউল।
নেউলৰ ফাৰ্ষ্ট ছিজন ছেকেণ্ড ছিজন গ'ল, এতিয়া থাৰ্ড ছিজন হ'ব। মানে আচলতে লকডাউনত আৰম্ভ হৈছিলে। লকডাউনত আমি নাটক ৰেকৰ্ডিং কৰিব লৈছিলোঁ অ, সেই কণ্টেণ্টটো লৈ। অ, নাটক ৰেকৰ্ডিং কৰিবলৈ আমি যিখিনি ফুটেজ ল'লোঁ সেইখিনি এডিট কৰি টেইলৰ এটা কটা হ'ল। অ। আৰু সেই টেইলৰটো ৰিল ড্ৰামাৰ ভাল লাগিলে আৰু ৱেব ছিৰিজ হ'ল। গতিকে তেনেদৰে মানে এটা অভিজ্ঞতা এটা হ'ল। অভিজ্ঞতা এটা হ'ল। অ, তাৰপিছত লকডাউনৰ আগতো দুই এখন চিনেমাত কৰিছোঁ। কোনোবা চিনাকি বন্ধুত্ৰে মাতে আৰু যে চৰিত্ৰ এটা আছে এনেকৈ অলপ ওলাব লাগে, তই কৰিবি নেকি? অভিয়াছলি কৰিম, অভিজ্ঞতাটো ল'ব লাগে আৰু পইচাটো পাওঁ, পইচাটো লাগে। তাৰপিছত ঠিক লকডাউনৰ পিছে পিছে মই প্ৰফেচনেলি সঁচা অৰ্থত কেমেৰাৰ কাম কৰিছোঁ আৰু উম, উম, গোটেইকেইটা কাম মোৰ দুটা কাম লকডাউনৰ আগত শ্বুট কমপ্লিট হৈছে, দুখন চিনেমাৰ, আৰু বাকী যিখিনি মোৰ ভাল লগা বা মেজৰ কাম কৰিছোঁ চব লকডাউনৰ পিছত হৈছে। উম। আহ, ই প্ৰতিখনতে বেলেগ বেলেগ এটা অভিজ্ঞতা হৈ থাকে। উম, শেহতীয়াভাৱে মৰ্ত্যৰ প্ৰসংগ এটা মই আনিছোঁ যে বাহ, বঢ়িয়া। তাত দুলাল ৰয় ছাৰ, বীণা ভাৰতী বাইদেউৰ সৈতে আপুনি অভিনয় কৰিলে। বহুত লাকি ফিল কৰোঁ। ছাৰৰ এতিয়া অকণমান শাৰীৰিকভাৱে ছাৰ দুৰ্বল হৈছে। তো ছাৰৰ লগত আহ, এখন শ্বৰ্ট ফিল্ম কৰিব পোৱাটো মোৰ কাৰণে বহুত লাকি। তাৰ কাৰণে ক্ৰেডিট গ'জ টু প্ৰজ্ঞা বা আৰু উদয় দা। উম, প্ৰজ্ঞা বা আৰু উদয় দাই বিশ্বাস কৰিলে যে ক'লৈ এইটো কৰিব পাৰিব। তো বৰ ভাল লাগিলে। ছাৰে বৰ ধুনীয়া কাম কৰিছে, শিকিবলগীয়া কাম কৰিছে মোৰ তাত। উম, আৰু বাইদেউতো বাইদেউৱে আৰু উম। বাইদেউৰ নিজস্ব এটা অৰা আছে, ধুনীয়া কৰিছে। গতিকে দুয়োগৰাকী হৈছে অসমীয়া চিনেমাৰ মানে যাক আমি লিজেণ্ড বুলি কওঁ। চিনেমা নহয়, নাটক অলছো। অ, ছাৰটো নাটকে, ছাৰটো বাইদেউ নাটকৰ সৈতে বাইদেউ জড়িত। বাইদেউ নাটক কৰিছে বহুত। আৰু বাইদেউৰ 50 বছৰ যিটো গৰকিছে ইতিমধ্যে সোণালী যাত্ৰা, উম, গতিকে সেয়াও নিশ্চিতভাৱে বহু শলাগিবলগীয়া আৰু বহুত ভাল লাগিল। সকলোৱে সন্মান কৰে, সকলোৱে শ্ৰদ্ধা কৰে আৰু সকলোৱে আজিও বাইদেউক আঁকোৱালি লৈ আছে। একদম। দুলাল ৰয় ছাৰৰ ভাষাই নাই ছাৰৰ বিষয়ে ক'বলৈ, যে যাৰ পৰাই বহুতে নাটকৰ আদিপাঠ শিকিছে, উম। নাটকৰ অ আ শিকিছে, অ আ ক খ। অসমত আধুনিক নাটকৰ এই ধাৰাটো বোৱাই নিয়াৰ গুৰিধৰোঁতা আৰু ছাৰ। গতিকে সেই তেনেকুৱা ব্যক্তিৰ সৈতেও কাম কৰাৰ সুযোগ লাভ কৰাটো নিশ্চয় অনন্য অভিজ্ঞতা। এইটো আশীৰ্বাদ আচলতে, উম, মই আশীৰ্বাদ হিচাপে লওঁ। বহুত ভাল অভিজ্ঞতা আৰু ইমান মৰম লগাকৈ কৰে ছাৰে, ইমান ডিটেইলিং কথাবিলাক আৰু ইমান গভীৰতালৈ ভাবিব পাৰে মানে মানুহে, সেই বস্তুটো। এক্স ৱাই জেড আহি আছে ক'লে। এইবাৰ দৰ্শকে এক্স ৱাই জেডত আপোনাক এটা বিশেষ চৰিত্ৰত কিছু সময়ৰ বাবে দেখিব, আপুনি দেখি ক'লে। গতিকে এই পটভূমিটো কেনেকুৱা ধৰণৰ হ'ব এইবাৰ? এক্স ৱাই জেডৰ মানে কেনেকুৱা পটভূমিত আহি ইয়াত অভিনয় কৰিলেহি? এক্স ৱাই জেডৰ অঁ, এক্স ৱাই জেডৰ পটভূমি হিমাংশু দাই চৰিত্ৰটোৰ বিষয়ে ডিটেইল ক'লে অকণমান অনুমান কৰিব পৰা হ'ব, সেইকাৰণে কোৱা মানা আছে। হিমাংশু দাই ফোন কৰিলে, কুলক ক'ত আছা? হিমাংশু দাই এনেকুৱাই হয় সদায় কথাবিলাক। তাতে ঘৰতে আছোঁ, আহা চৰিত্ৰ এটা কৰিব লাগে, কেৰেক্টাৰ এটা কৰিব লাগে, আহা। গুচি গ'লোঁ, কেৰেক্টাৰ কৰিলোঁ। শ্বুটত যোৱাৰ আগলৈ মই নাজানো মানে কেৰেক্টাৰটো কি। উম, শ্বুটত গৈছোঁ, শ্বট চলি আছে, তেতিয়া লগ পালোঁ দাদাক, গৈ লোকেশ্যনলৈ গ'লোঁ, কেম্পত বস্তু বাহিনী থৈ, বেগ লাগেজ থৈ, উম, বোলে এনেকুৱা এনেকুৱা কথা ওলাব লাগে। এনেকুৱা এনেকুৱা কথা ওলাব লাগে। তাৰপিছত এডিজনক সুধিছোঁ, কি কথাটো? স্ক্ৰিপ্ট কিবা আছে নেকি? আছে স্ক্ৰিপ্ট। স্ক্ৰিপ্টটো পঢ়িলোঁ, স্ক্ৰিপ্ট পঢ়ি গম পালোঁ যে চৰিত্ৰটো এনেকুৱা 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 কথা। আৰু দাদাই অকণমান ইয়াৰ আগৰ চিনেমাখনৰ লগত কিবা লিংকেজ এটা ৰাখিছে মোৰ চৰিত্ৰটোৰ। অকণমান বুলু ফিল্মৰ লগত। অকণমান লিংকেজ এটা আছে, কিন্তু সেইটো ডিটেইল ক'লে এতিয়া ৰস ভংগ হ'ব মানুহে। দাদাই উম, মানা কৰিছে ক'বৰ কাৰণে। উম। ঠিক আছে, সেইটো ক'ব নালাগে। আৰু মৰমৰ দেউতা কৰিলে, তাৰো চৰিত্ৰটোৰ ৰূপায়ণৰ ক্ষেত্ৰত সেইখিনিও অভিজ্ঞতা বেলেগ। সেইটো বেলেগ। উম, মৰমৰ দেউতাৰ ক্ষেত্ৰত বেলেগ কথাটো এইটোৱে আছিলে যে মৰমৰ দেউতাত আচলতে মই প্ৰডাকশ্যন চাইছিলোঁ। প্ৰডাকশ্যন মঙলদৈত শ্বুট কৰিছিলোঁ আমি, আৰু মঙলদৈ যিহেতু মোৰ হোম টাউন, উম, তো উম, তাত প্ৰডাকশ্যন চাইছিলোঁ। আৰু আমাৰ যিখিনি নিউকামাৰ এক্টৰ আছে, মানে পাৰ্থৰ আশে পাশে থকা গোটেই চৰিত্ৰখিনি, সেইখিনি ৱৰ্কশ্বপ কৰাৰ দায়িত্বটো মোৰ ভাগত পৰিলে। উম, হিমদাই ক'লে, ক'লো অকণ ৱৰ্কশ্বপ এটা কৰা এওঁলোকৰ লগত কেৰেক্টাৰকেইটা লৈ। তো ৱৰ্কশ্বপটো কৰিলোঁ আৰু প্ৰডাকশ্যন চাইছিলোঁ। তাৰপিছত এটা চৰিত্ৰ আছে, দোকানী চৰিত্ৰটো, আব্দুলৰ চৰিত্ৰটো। দাদাই ক'লে, ক'লো তুমি কৰা এইটো। হ'ব দাদা, কৰি দিম। উম। তেনেকৈ কৰিলোঁ আচলতে। মানে এইটো একদম আগৰ পৰা প্লেন কৰি কাষ্টিং কৰি কোলৈ কৰিব তেনেকুৱা নহয়। প্ৰডাকশ্যন চাইছোঁ, ৱৰ্কশ্বপ কৰি আছোঁ, মানে চিনেমাখনৰ লগত জড়িত হৈয়ে আছোঁ। উম। তেনেকৈ কৰিলোঁ মোৰ মতে। এই ধাৰাটোৰ মাজত যেতিয়া সোমাই আছে, গতিকে আহিবলগীয়া দিনবোৰত আৰু বহু কাম থাকিব, আৰু বহু পৰিকল্পনা হয়তো আছে।
কিবা ভবা হয়নে নে নিজে নিজে গৈ থাকে? ভবা হয়। যে বেছিকে ভাবিলেও ভয় লাগে নহয় আকৌ। এতিয়া মোৰ সেইটো হৈ আছে। যেতিয়া কাম অত্যন্ত চলি থাকে, একো ভাবিবলৈ অৱকাশ নাথাকে, একো ভাবিব নালাগে, কৰি গৈ থাক। আৰু যেতিয়া কাম শেষ হৈ যায় ন, হোৱাট নেক্সট মানে? আৰু তেতিয়া ভয় লাগে। ভবা হয় নিজক পৰিৱৰ্তন কৰাটো। মানে ভয় এইটোৱে লাগে যে অভিনেতা হিচাপে এক্টৰ আৰু স্ক্ৰীণত বা মঞ্চত চৰিত্ৰ। উম, এক্টৰ কুলজনে যিবিলাক চৰিত্ৰ ৰূপায়ণ কৰিব সেইবিলাক একেই নেদেখক, একেই নালাগক। চৰিত্ৰ হিচাপে ৰূপ পাওক। সেই একে নলগা বা চৰিত্ৰ হিচাপে ৰূপ পোৱা কথাটোতো বহুত ডাইমেনশ্যনেল কথা। সেইটো কেনেকে বৰকৰাই ৰাখিব পাৰি, সেইটো কেনেকে ৰাখিব পাৰি, সেইটোক লৈ অলপ শংকিত হওঁ, অলপ ভয় লাগে। উম, আছে জনাৰবিলাক এতিয়া সাধাৰণতে মোৰ চলি আছে এটা চিন, দুটা চিনৰ জামানা। কলাজৰ বাহিৰে আৰু। সেই কম এবাৰ ওলালেও, এক ছেকেণ্ডৰ কাৰণে ওলালেও তোৰ চৰিত্ৰই ন। নেক্সট কালি তুমি এখন চিনেমা কৰিবা, চিনেমাখনত চৰিত্ৰ এটা আহিলে তুমি মোক মাতিলে এক্টিং কৰিবৰ কাৰণে। এতিয়া মৰমৰ দেউতাটো দুটা চিন, তিনিটা চিনৰ কাৰণে ওলাইছোঁ। সেই একেজন তোমাৰ চিনেমাখনত এটা, দুটা, তিনিটা বা তোমাৰ চিনেমাখনত মই ওলাম। সেই একেজন চৰিত্ৰইটো নহয়, উম। এক্টৰজনহে একে। সেই বেলেগ বেলেগ চৰিত্ৰত বেলেগভাৱে নিজক বৰকৰাই ৰখাটো এখন যুদ্ধ চলি থাকে আৰু ভয় খাওঁ আচলতে সঁচাকৈ। পাৰিম নে? উম। আগতেতো কেৰেক্টাৰ পাবৰ কাৰণে আছিলে, মোৰ দাদাক কেৰেক্টাৰ এটা দিয়ক, মোক কেৰেক্টাৰ এটা দিয়ক, এক্টিং কৰোঁ। এতিয়া কেৰেক্টাৰ পালে ভয় লাগে। ত' মই কেৰেক্টাৰটোক জাষ্টিচ দিব পাৰিম নে এক্টৰজনে? আপুনি যিকেইটা চৰিত্ৰ এতিয়ালৈকে ৰূপায়ণ কৰিছে, উম। আপোনাৰ আটাইতকৈ ভাল লগা তেনেকুৱা কিবা আছে নেকি? গোটেইবিলাক চৰিত্ৰ ভাল লাগে। তেনেকে নিৰ্বাচন কৰিবলৈ দিগদাৰ হৈ যায়। তথাপি বিশেষ কোনোবা এটা? নহয় আছে। বুলু ফিল্মৰ কেৰেক্টাৰটো ভাল লাগে মোৰ। সেইটোত বিয়ণ্ড কৰিব পাৰিছিলোঁ, মানে অকণমান গ্ৰামাৰ ব্ৰেক কৰি মানে কৰিব পাৰিছিলোঁ। তাৰিখৰ কেৰেক্টাৰটো অত্যন্ত ভাল লাগে। উম, কলাজৰ কেৰেক্টাৰটো বৈদ্য ভাল লাগে মোৰ। মানে কেৰেক্টাৰ হিচাপেও আৰু কেৰেক্টাৰটোৰ তাত থকা সেই কথাবিলাক, সেই ইতিহাস যিটো আছিলে, সময় যিটো আছিলে, কিন্তু সকলো চৰিত্ৰই ভাল লাগে। এইকেইটাই বেছি চোৱা মোক কেমেৰাৰ ক্ষেত্ৰত। এ, কলাজ কলাজৰ প্ৰসংগত আমি কথা পাতিছিলোঁ পূৰ্বতে। পাতিছিলোঁ, তোমাৰ লগতে পাতিছিলোঁ। বাইদেউ আহিছিলে, আমাৰ আহ, প্ৰযোজক বাইদেউ। সমিতাৰ বাইদেউ আছিলে। গতিকে বাইদেউৰ এটা আশা আছিল যে চিনেমা এখন নিৰ্মাণ কৰাৰ, উম, আৰু কলাজে নিশ্চিতভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ পাইছে। সমাদৰ পাইছে। সেই কলাজৰ চৰিত্ৰটিক লৈ আপুনি কি ক'ব? বহুত ভাল লাগিছে মোৰ সেই চৰিত্ৰ। কাৰণ মই তেতিয়াও তোমাক কৈছিলোঁ যে বিষয়বস্তু তেনেকুৱা ধৰণৰ যে কথা অসমত চলিছিল নাজানোৱেই। উম, সেই সেই ধৰণৰ কথা অধ্যয়ন কৰি লৈ সেই ৮০ৰ দশকলৈ গুচি গৈ অভিনয় কৰা, আৰু সেইটো এক্টৰ কুলজনৰ পৰা সেই কেৰেক্টাৰ কুলজনলৈকে সেই জাৰ্ণিটো, অমৰদাৰ গাইড, বাইদেউৰ অভিজ্ঞতা, বাইদেউৰ কিতাপখন, আৰু সমসাময়িক আৰ্থ-সামাজিক আৰু সামাজিক ৰাজনৈতিক যিখিনি আৱহাৱা আছিলে, সেই সময়ৰ যিটো পৰিৱেশ আছিলে, সেই পৰিৱেশটোৰ মাজত ডুবিবলগীয়া হ'লতো আচলতে উম, কথাটো। উম, সেইটো নতুন মাত্ৰা এটা দিলে। আৰু এক্টৰ হিচাপে বা চৰিত্ৰ হিচাপে মানুহৰ মাজত যোৱাৰ বাদেও জ্ঞান হ'ল কিছু। উম, ৰাজনৈতিক মানে প্ৰেক্ষাপট, অসমৰ বৰ্তমান যিখন অসম, সেই অসমখন গঢ়াৰ ক্ষেত্ৰত, সেই উম। অসমখন বনাৰ ক্ষেত্ৰত যিবিলাক জাৰ্ণি আছিলে, মানে তাহানিৰ জাৰ্ণিবিলাক, সেই জাৰ্ণিটো বৰ ভাল লাগিলে জানি। জ্ঞান বহুত হ'ল। এই শ্বুটিং কৰিবলৈ যাওঁতে বিভিন্ন প্ৰান্তলৈ যোৱা যায়। উম, এ, তাৰ ৰাইজৰ মৰমখিনি বা ৰাইজৰ হেঁপাহখিনি, আদৰখিনি, সেইখিনিও স্মৃতিৰ মণিকোঠাত থাকি যায়। একদম। গতিকে তেনেকুৱা ধৰণৰ অভিজ্ঞতাও আপোনাৰ ভালদৰে আছে, কাৰণ আপুনি এতিয়ালৈকে বহু প্ৰজেক্টৰ সৈতে জড়িত হৈছে। উম। সকলো ঠাইতে মানুহে, অসমীয়া মানুহৰ এটা হেৰি ন, আমি বিৰাট আৱেগিক ন, অসমীয়া মানুহ বিৰাট অতিথিপৰায়ণ মানুহ ন। উম, ত' সকলো ঠাইতে নতুন নতুন ভাল লাগে, নতুন নতুন অভিজ্ঞতা। তথাপি চিনেমা হিচাপে, ইউনিট হিচাপে যোৱাৰ পিছত আটাইতকৈ ভাল লগা হ'ল সৌদামিনী বুলি ইকতা প্ৰডাকশ্যনৰ যিখন শ্বৰ্ট ফিল্ম কৰিছিলোঁ। সেইখন কৰিবলৈ যাওঁতে নলবাৰী অঞ্চলত শ্বুট হৈছিলে। উম, সেই মানুহখিনিৰ সহযোগ উম, উম, আৰু কলাজ উম। কলাজ হোৱাৰ ক্ষেত্ৰত বৰহোলা তিতাবৰ আছিলে। তিতাবৰ বৰহোলাৰ মানুহৰ অৱদান আছেই মানে। উম, যেনেকে অভিনয় কৰিছে, উম, অংশীদাৰী হয়। যেনেকে অমৰদীপ গগৈ পৰিচালক হয়, অংশীদাৰী হয়। লাইটৰ পৰা কষ্টিউমলৈকে প্ৰতিগৰাকী ব্যক্তি যেনেকে অংশীদাৰী হয়, তিতাবৰ বৰহোলাৰ সেই মানুহখিনিও কলাজৰ কাৰণে অংশীদাৰী। উম, আৰু কলাজত যে স্ক্ৰীণত দেখিছে, বৰহোলাৰ মানুহৰ অৱদান বহুত আছে। উম। ইমান মৰমীয়াল মানুহ পোৱা নাই, ইমান মৰমীয়াল। গতিকে সেইখিনি অভিজ্ঞতাও ভাল লগা এটা। বৰ ধুনীয়া লগা, বৰ ধুনীয়া লগা। গতিকে সেই এটা
মানে চিনেমা এখনৰ কাম কৰি সেই স্থানৰ পৰা উভতি অহালৈকে এটা পৰিয়ালৰ দৰে সকলো হৈ বহু পৰে। দিনলৈকে বৰহোলাৰ মানুহে যিখিনি লগ বন্ধু হৈল মানে শ্বুটিং কৰি থাকোতে বহু দিনলৈকে কণ্টিনিউৱাছলি কমিউনিকেশ্যন আছিলে। উম, আৰু তাৰপিছত কি হয়, দৌৰা দৌৰি এইটো কাম সেইটো কাম সেইটো কাম সময় দিব নোৱাৰা হওঁ। তথাপি এতিয়াও খবৰ ৰাখে। আৰু সেইবিলাক ধাৰ কেনেকে মাৰিব? মই এখন গ'লো চিনেমা শ্বুটিং কৰিবলৈ এটা জেগালে, লোকেশ্যনৰো পইচা দিলো, কিবা কৰিলো, শ্বুট কৰি গুচি আহিলো। কিন্তু এই নেদেখা যিটো ইনাৰ কানেকশ্যন মানুহখিনিৰ লগত বনিল ন, উম, সেই ইনাৰ কানেকশ্যনটো মোক এক্টৰ হিচাপে পুছ আপ কৰিলে সেই গাঁওখনত, হয়নে? ত' সেই ধাৰটো মই কেনেকে মাৰিম মানে? মই সদায় ভাবো মানে সেইটো বিৰাট ইম'চনেল। ভ্ৰাম্যমানৰ কথা কিবা কেতিয়াবা চিন্তা কৰা হ'ব বা হৈছে এনেকুৱা হৈ। কৰিছিলো মাজতে। উম, কিন্তু সময়টো এনেকুৱা হ'ল, সেই একে সময়তে আকৌ দুখন তিনিখন চিনেমাৰো আহিবলগীয়া চিনেমাৰ এনেকুৱা প্লেন হৈ থাকিলে। তথাপি ভ্ৰাম্যমানৰ অভিজ্ঞতাটো ল'বলৈ বিৰাট মন আছে, ল'মেই ল'ম। উম, কাৰণ পৃথিৱীত একমাত্ৰ এটাই ইণ্ডাষ্ট্ৰি, ভ্ৰাম্যমান ইণ্ডাষ্ট্ৰি, যিটো মানে অকল অভিনয় লৈ এনেকে গোটেই কাৰবাৰটো একদম ল'ব মন আছে আৰু ল'ম ভ্ৰাম্যমানৰ অভিজ্ঞতা। কিন্তু নেক্সট ইমিডিয়েট নহয়। উম। এই ধাৰাবাহিকত অভিনয় কৰাৰ ক্ষেত্ৰত টিভি চিৰিয়েলছ। অঁ, সেয়া অভিজ্ঞতা সেইখিনিক লৈ কি ক'ব আপোনাৰ প্ৰপ'জেল আপোনাৰ দৃষ্টিৰে? প্ৰপ'জেল আহিছিলে ধাৰাবাহিকৰ কাৰণে। মই অকণমান নিজকে অকণমান কণ্ট্ৰল কৰিছোঁ মানে। মানে নকৰোঁ বুলি এনেকুৱা নহয়, মই ভাল পাওঁ, টিভি চিৰিয়েল ভাল পাওঁ। আৰু মোৰ মাইতো মোৰ যিমানকেইখন চিনেমা ওলাইছে তাৰ ভিতৰত এখনেই হয়তো চাইছে, কিন্তু চিৰিয়েলেই চাই থাকে। হুম, আহ, তাতো অভিজ্ঞতা ল'বলৈ মন আছে, কিন্তু নেক্সট ইমিডিয়েট প্লেন কৰা নাই। এইকাৰণে প্লেন কৰা নাই, অকণমান মোৰ কুল এক্টৰ কুলজনৰ কথা কৈছোঁ, কেৰেক্টাৰ কুল নহয়, কেৰেক্টাৰ নহয়, এক্টৰ কুলৰ অকণমান ৰুচিৰ লগত অকণমান নিমিলে মানে হুম, পৰিৱেশটো। মই সেইকাৰণে কৰা নাই। তাৰমানে এনেকুৱা নহয় যে মই বেয়া পাওঁ, মই নকৰিম। হুম, প্ৰপ'জেলো আহিছে। এইবাৰো তপন বৰুৱাৰ এখন আমাৰ লাইট ডিজাইনাৰ তপন দা, ডাইৰেক্টৰ তপন দাৰ এখন চিৰিয়েল এয়া শ্বুট হ'ব। তাতো মোক তপন দাই কৈছিলে, বোলে ওলা ওলা। তপন দা অকণমান ৰ'বা, হুম। কেইটামান বিশেষ কাম কৰিবলগীয়া আছে, সেইকেইটা কাম কৰিলে ওলাম। আৰু মই টেষ্টটো ল'ম আৰু। উম, মই কুলদীপ দাক এইটোৱে সুধিব বিচাৰিম যে আপুনি যিখিনি আপোনাৰ এতিয়ালৈকে অভিজ্ঞতাখিনি আহৰণ কৰিছে, বহুতৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিছে আৰু বহুতৰ সৈতে সেই অভিনয়ৰ সময়খিনিত থকাৰ লগতে যিখিনি অভিজ্ঞতা বুটলিছে সেইখিনি আপোনাৰ হয়তো বহুখিনি কামত আহিছে। উম। যিসকল ব্যক্তিক লগ পাইছে, যিসকলৰ অভিজ্ঞতা আপুনি বুটলিবলৈ সক্ষম হৈছে, উম। সেইসকলৰ ভিতৰত আপুনি কাৰ কাৰ কথা ক'ব? প্ৰতিগৰাকী ব্যক্তিও প্ৰতিগৰাকী পৰিচালকৰ লগত বেলেগ বেলেগ শিকা হয়। এতিয়া হিমদাৰ লগত কৰিছোঁ, হিমদাৰ পৰা ডিচিপ্লিনটো শিকিছোঁ মই। উম, উম। ডিচিপ্লিন একদম। এক্টৰজন কিমান মিতব্যয়ী হ'ব লাগে। তাৰিখ। তাৰিখ, উম, মৰমৰ দেউতা, উম, ডিচিপ্লিন শিকিছোঁ। মঞ্জুলদাৰ পৰা, মঞ্জুলদা চিৰিয়াছ মানুহ, ছেটত কেনেকৈ চিৰিয়াছলি থাকিব লাগে সেইবিলাক কথা, সেই কালচাৰটো। হিমাংশুদাৰ লগত বিন্দাছপন, বিন্দাছ প্লে, এনজয় কৰ, এনেকুৱা। অমৰদাৰ লগত মানে খেৰকুটাডালো লৰিব নোৱাৰে, মানে ইমান সচেতন হৈ থকা। তেনেকৈ প্ৰতিগৰাকী পৰিচালকৰ লগত বেলেগ বেলেগ অভিজ্ঞতা আছে আৰু বেলেগ বেলেগ শিকিছোঁ। উম, আৰু আচলতে কালেক্টিভ হয় ন গোটেই বস্তুবিলাক। উম, এই কালেকশ্যনটো কৰি কৰি কিমান কালেকশ্যন কৰিব পাৰোঁ সেইটোৱে আৰু। আৰু গোটেইকেইজনৰ লগত এটা কথা দেই, মোৰ গোটেইকেইজন পৰিচালকে মোক মানে এক্টৰ কুলজনক ডেভেলপ কৰিছে। উম। এক্টৰ কুলজনে বিচাৰি নোপোৱা এংগুল কিছুমান কুলক আঙুলিয়াই দিছে কিন্তু গোটেইকেইজনে। সেই আপুনি আহ, অভিনেতা কুলদীপক মই এইটোৱেই সুধিব বিচাৰিম যে আপুনি নিজৰ অভিনয়ৰ ক্ষেত্ৰত কিমান সচেতন সেয়া আমি উপলব্ধি কৰিব পাৰোঁ। আমি আপোনাৰ ছবি দেখিলে, আপোনাৰ অভিনয় দেখিলে সেইখিনি আমি উপলব্ধি কৰিব পাৰোঁ যে অভিনেতা হিচাপে আপুনি কিমান সচেতন আৰু কিমান নিজকে সকলোকে নিজকে কেনেদৰে নিয়োগ কৰিব বিচাৰে, নিজকে কেনেদৰে সেই বিষয়টোৰ মাজত সোমোৱাব বিচাৰে, সেয়া আমি উপলব্ধি কৰিব পাৰোঁ এগৰাকী দৰ্শক হিচাপে। গতিকে সেই শৈশৱত যেতিয়া আপোনাক এখন নাটকত শিশুৰ এটা চৰিত্ৰৰ বাবে উঠাই দিয়া হ'ল, পেহীয়ে লৈ আহিলে। গতিকে তাৰ পিছৰ পৰা আজিলৈকে এই দীঘলীয়া যাত্ৰাটোত বহু সময়ত বহু পৰিস্থিতি আহিছে, যিবোৰ পৰিস্থিতিৰ মাজেৰে আপুনি আগবাঢ়ি গৈছে আৰু আজি এই পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে, যিগৰাকী অভিনেতাক চাবৰ বাবে, যিগৰাকী অভিনেতাৰ অভিনয় বহুতে প্ৰশংসা কৰে আৰু আপোনাৰ অভিনয়ৰ মানদণ্ড কিমান উন্নত সেয়া দৰ্শকে ইতিমধ্যে প্ৰমাণ দিছে, দৰ্শকে ইতিমধ্যে কৈছে আৰু আপোনাক সেই ধৰণৰ চৰিত্ৰৰ বাবে, সেই ধৰণৰ অভিনয়ৰ বাবে, সেই মানদণ্ডৰ অভিনয়ৰ বাবে আপোনাক কিয় বিচাৰে, কিয় আপোনাক সকলোৱে ভাল পায় সেইখিনি কথাত
আপোনাৰ অভিনয়ে ইতিমধ্যে সেয়া প্ৰমাণ কৰি দিছে। গতিকে এই দীঘলীয়া অভিজ্ঞতাটোৰ মাজত এনে বহু কাহিনী থাকিব য'ত কেতিয়াবা আহ, এটা প্ৰত্যাহ্বানো বিভিন্ন সময়ত আহিব পাৰে, আহিছে হয়তো কেতিয়াবা। আহিছে আহিছে প্ৰত্যাহ্বান আহিছে। বেলেগ বেলেগ ধৰণৰ অবষ্টেকলবিলাক আহে। ইকনমিকেলটো আছেই আৰু উম, আৰ্থিক প্ৰত্যাহ্বানটো অত্যন্ত আছে। অভিনয় কৰিব নজনাৰ প্ৰত্যাহ্বানটো আছে। ভুল অভিনয় কৰাৰ প্ৰত্যাহ্বান আছে। নজনাকৈ অভিনয় কৰিছো, নাজানো মানে ভুল অভিনয় কৰিছো। সেই অভিনয়টো, সেই বেয়া চৰিত্ৰটো মানুহৰ মাজলৈ গ'ল। তাৰপিছত আকৌ ভাল অভিনয়লৈ গুচি অহা, সেইটো এটা প্ৰত্যাহ্বান আছে। বহুত বেয়া কাম কৰিছো, বহুত বেয়া অভিনয় কৰিছো, মানে ক'বলৈ লাজ লগা ধৰণৰ অভিনয় কৰিছো। তাৰপিছত ইকনমিকেল কথাটো ক'লোৱেই। আৰু নিজক মানে প্ৰস্তুত কৰি ৰখাটো, এক্টৰ হিচাপে যিখিনি স্পেচ লাগে, এক্টৰ হিচাপে যিটো পৰিকাঠামো লাগে, তোমাৰ যি ধৰণৰ পৰিৱেশত জীয়াই থাকিব লাগে, সেই পৰিৱেশটো সৃষ্টি কৰি ৰখাটো বৰ জটিল হৈ যায়। উম, ইনফেক্ট ষ্টিল নাও, এতিয়াও মানে এক্টৰজনৰ কাম নহয় ন, এক্টৰজনৰ কাম পাব্লিচিটিটো এক্টৰজনৰ কাম নহয়। কুলক কেনেকৈ পাব্লিচিটি কৰিম, কুলৰ পি আৰ কেনেকুৱা হ'ব, এইবিলাকতো আমাৰ ইণ্ডাষ্ট্ৰিত নাই, আমিতো এইবিলাক দুৰ্বলেই বাৰু। মই নিজেও নাজানো এইবিলাক কথা। সেইটো এক্টৰৰ কাম নহয়। এক্টৰজনক থাকিব দে, চৰিত্ৰ দে, নিজৰ মাজত থাকিব দে, সিয়াক অনুশীলন কৰি থাকিব দে। এক্টৰৰ কামেই সেইটো মানে। সিয়াক অনুশীলন কৰি থাকিব দে, সিয়াক স্পেচত থাকিব দে, নিজৰ স্পেচত, নিজৰ মাজত। কিন্তু আমাৰ সেইটো নহয়, গোটেইবিলাক যুঁজিব লাগে যে। আৰু আকৌ সেই গৈ গৈ গোটেইখিনি যুঁজাৰ অন্তৰালত মূল শক্তিটো পইচাই হৈ যায় ন। সেই পইচাৰ প্ৰসংগটো আহিল বাবে, আৰ্থিক দিশৰ প্ৰসংগটো আহিল বাবে এইটো সুধিছোঁ যে এই ক্ষেত্ৰখনত বিভিন্নজনে পূৰ্বতেও বহুখিনি কথা কৈ গৈছে কৈ যে গৈছে আৰ্থিক ক্ষেত্ৰখনৰ একদম বিষয়টোক লৈ একদম বহু সমস্যা এনেকুৱা আহি পৰে, কেতিয়াবা কাৰোবাৰ জীৱনত ধুমুহা এজাক আহি যায়, সেই কাল ধুমুহাই বহুতকে এতিয়াও ভাং হৈ আছে ভাঙি ভাঙি নিয়া এটা পৰিস্থিতি হয়। গতিকে সেই অভিনয়ৰ দিনবোৰত চলি থকা আৰু এটা মোটা অংকৰ ধন গোটোৱাবলৈ সক্ষম বহুতো নহয়। দুই এগৰাকীৰ কথা মই নকওঁ, বহুতো সেই ক্ষেত্ৰত সক্ষম নহয়। উম, গতিকে এই প্ৰত্যাহ্বানবোৰৰ মাজত কাম কৰি যাবলগীয়া হয়। গতিকে এই দিশটোক লৈ আপোনাৰ মানে ধাৰণা কেনেকুৱা? বৰ কষ্টকৰ হয়। যেতিয়া তুমি চিনেমা এখন তোমাৰ কাষ্ট হ'ল, কাষ্ট হৈ চিনেমাখনৰ ৰিহাৰ্চেল চলি আছে, ৱৰ্কশ্বপ চলি আছে। তোমাৰ কামাখ্যা গেটৰ ভাড়াঘৰৰ পৰা ৱৰ্কশ্বপ হোৱা স্পেচটোলৈ বাছত যাবলৈ যেতিয়া ভাড়া নাথাকিব, উম, উম, আৰু তাৰপিছত তুমি বন্ধু এজনৰ পৰা 30 টকা ধাৰে লৈ গুগল পে'ত যেতিয়া তুমি ৱৰ্কশ্বপ এটেণ্ড কৰিবা, আৰু ঘূৰি অহাৰ সময়ত যেতিয়া আকৌ 20-30 টকাৰ প্ৰয়োজন হ'ব, আকৌ এজনক ফোন কৰিবা, তাৰ মাজত অভিনয় কৰাটো বৰ জটিল কথা। উম, বৰ জটিল কথা, আৰু এইটো প্ৰত্যাহ্বান থাকিবই। কিন্তু সেইটো কথা যে ইকনমিকেল কথাটোৰ ক্ষেত্ৰত এতিয়া এটা বুজি পালো যে তোমাৰ নিড কি আচলতে, উম, তোমাৰ প্ৰয়োজন কিমান, সেই নিডটো বুজি পাব লাগিব, আৰু ঔকাতৰ বাহিৰত চিন্তা কৰিব নালাগিব। উম, মই এতিয়া আৰু আজি গৈ মই তাজ ভিভাণ্টাত ডিনাৰ কৰিম বুলি মই চিন্তা উম, কৰিলে উম, নহ'ব উম, মানে। উম, মই ৰুমলৈ যাম, ৰাতিৰ পঁইতা ভাত আছে, উম, আলু পিটিকাৰে খাম। উম, অঁ, 50 টকাৰ মাছ ল'লে মোৰ ৰাতিও হ'ব, এতিয়াও হ'ব। উম। সেইখিনিতে থাকিব লাগিব। মই তোমাক মানে মানে উদাহৰণ হিচাপে উদাহৰণ দিছে, হিচাপে মানে মই গম পাইছোঁ। একদম, তো সেইখিনিত থাকিব লাগিব। উম, সেইখিনিত থাকিব লাগিব, সেইটোৱে আৰু। বাট পইচাটো শেষ কথা নহয়গৈ। পইচাটো শেষ কথা কিয় নহয়গৈ, কামটো কৰি যিটো আনন্দ আৰু মজা, উম, আৰু কামটো কৰি থকাৰ মুহূৰ্তখিনি, উম, তেতিয়া পইচাৰ তাত কোনো ফেক্টৰ নাই। যেতিয়া মই কেৰেক্টাৰ এটা কৰি আছোঁ চিনেমাখনত, নাটক এখন কৰি আছোঁ, চৰিত্ৰৰ মাজত আছোঁ, পূৰা এনজয় বনি আছে, তেতিয়া পইচাৰ ফেক্টৰ নহয়। উম, আৰু কামটো কৰি পোৱা আনন্দ, আৰু দৰ্শকৰ মাজলৈ যোৱাৰ পিছত দৰ্শকে তোমাক আঁকোৱালি লোৱাৰ আনন্দটো ন, সেইটো পইচাই হিচাপ কৰিব নোৱাৰি আৰু। উম। জুবিন গাৰ্গৰ প্ৰসংগ এটা সোধোঁ। একদম প্ৰাণৰ শিল্পীগৰাকী হেৰাই যোৱাৰ পিছত প্ৰতিগৰাকী অসমীয়াৰ হৃদয়খনো ভাগি যোৱাৰ দৰে একদম একদম যিগৰাকী ব্যক্তিয়ে অসমৰ বাবে, অসমীয়াৰ বাবে চিন্তা কৰিছিল, যিগৰাকী ব্যক্তিৰ গীত শুনি আমি সৰুৰ পৰা ডাঙৰ হৈছিলোঁ, যিগৰাকী ব্যক্তিৰ গীত আওৰাই থাকি ভাল লাগে, ক'ৰবাত গাড়ীত গ'লে শুনি গৈ থাকি জুবিন গাৰ্গৰ গীতবিহীন আমি কল্পনা কৰিব পৰীক্ষাৰ নোৱাৰোঁ। কাৰণে অঁ, পৰীক্ষাৰ কাৰণে কিতাপ যেতিয়া পঢ়ি থাকোঁ, বেকগ্ৰাউণ্ডত কম ভলিউমত জুবিন গাৰ্গৰ গান বাজি থাকে। গতিকে সেই ব্যক্তিগৰাকী হেৰাই যোৱাটো আমাৰ বাবে ডাঙৰ ক্ষতি। বহুত আৰু চিনেমা বা সাংস্কৃতিক জগতৰ এগৰাকী ব্যক্তি হিচাপে আপোনাৰ বাবে হয়তো আৰু মৰ্মস্পৰ্শী। তেখেতৰ যিখিনি চিন্তা, তেখেতৰ যিখিনি
অৱদান অৱদান আৰু সৃষ্টি, উম, সেইখিনি সংৰক্ষণৰ দায়িত্ব আমাৰ প্ৰতিগৰাকীৰে আছে। তেখেতৰ চিন্তাখিনিক এটা পৰ্যায়লৈ লৈ যোৱাটো উম। বহুখিনিৰে দায়িত্ব আছে, তাক কঢ়িয়াই লৈ যোৱাটো আমি এটা জেনেৰেশ্যনে প্ৰজন্মৰ পৰা আন এটা উম, প্ৰজন্মলৈ। গতিকে সেই প্ৰসংগটো মই সুধিছোঁ আপোনাক উম, যে তেখেতে অসমীয়া চিনেমাৰ বাবে বহুখিনি কৰিবলৈ চেষ্টা কৰিছিল আৰু সেই ধাৰাটোক আগুৱাই নিব বিচাৰিছিল। গীতৰ মাজেৰেও কি কৰিছে আমি নতুনকৈ সেয়া কাকো ক'ব নালাগে। গতিকে যিগৰাকী ব্যক্তিৰ অৱদান অসমীয়া সমাজত আটাইতকৈ বেছি, উম, অসমৰ সাংস্কৃতিক জগতত আটাইতকৈ বেছি, যিগৰাকী ব্যক্তিক বাদ দি অসম কল্পনা কৰিব নোৱাৰি, কৰিব নোৱাৰি অসমক চিনাকি দিব নোৱাৰি, উম, তেখেতৰ সৃষ্টি আৰু তেখেতৰ চিন্তাক লৈ কি ক'ব? গ্ৰেটেই আৰু একদম গ্ৰেট কিন্তু বাট তাক এতিয়া দেখা গৈছে যে পলিটিকেল কথা কিছুমান আহি গ'ল কাৰ ক'ত কি মুনাফা হয় এইবিলাক কথা নাজানো এজন আৰ্টিষ্টৰ দৰ্শনক লৈ এজন আৰ্টিষ্টৰ চিন্তাক লৈ এজন উম, আৰ্টিষ্টে সমাজক দি থোৱা কথাবিলাকক লৈ কাৰ ক'ত কি প্ৰব্লেম মই একদম নাজানো উম, পলিটিকেল হৈ গ'ল কথা কিন্তু এইবিলাক পলিটিকেল নোহোৱাকে তুমি কোৱাৰ দৰে তেওঁৰ চিন্তাখিনি তেওঁৰ সৃষ্টিৰাজি তেওঁ যিবিলাক কথা কৈ গ'ল মানুহৰ সপক্ষে মানুহৰ বাবে উম, সমাজৰ বাবে তেওঁ যি অমৰ সৃষ্টি কৰি থৈ গ'ল তাক আমি কঢ়িয়াই লৈ যাবৰ কাৰণে যিটো এনভাইৰমেণ্ট লাগে সেই এনভাইৰমেণ্টটোৱে ক্ৰিয়েট কৰিব লাগে এতিয়া উম, তেওঁৰ সৃষ্টিৰাজিৰ চৰ্চা হ'ব লাগে তেওঁৰ চিনেমা হিচাপে মই বহুত ভাল পোৱা নাছিলোঁ উম, কিন্তু ইণ্টাৰেষ্টিং কথাটো হ'ল চিনেমা চাবৰ কাৰণে মানুহৰ মাজত ক্ৰেজ আনিছিল ন তেওঁ উম, দৌৰি দৌৰি যাম মিছন চাইনা চাম হিট হৈ গ'ল উম, সেইবিলাক বস্তুৰ চৰ্চা হ'ব লাগে সেইবিলাক উম, বস্তুৰ আলোচনা হ'ব লাগে দাদাক লৈ দাদাৰ গানৰ কথা গানটোতো আৰু সেইটো বেলেগ এটা ষ্টেপতে আছে দাদাৰ উম, গানটো উম, গানৰ কথাটো এটাৰ কোনো কথাই নাই সেইটো বেলেগ ষ্টেপ আছে বাকী কথাখিনিতো ছ'চিয়েলি সামাজিকভাৱে যিবিলাক অৰ্গেনাইজড কথা কৈছিল যিবিলাক কথা কৈছিল সেইবিলাক কঢ়িয়াব লাগে এতিয়া আৰু বাকী ঢাক ঢোল বজাই থাকি লাভ নাই আৰু কথাবিলাক ইছ্যু কৰি পলিটিক্স কৰি নহ'লে কিন্তু আমি অসমীয়া হেৰাই যাম আৰু এইটো হয়েই আৰু মানে বিষ্ণু ৰাভাৰ পৰা চোৱাচোন শংকৰদেৱৰ পৰা চোৱাচোন উম। আমি কেনেকেনো তেওঁলোকক কঢ়িয়ালো কেনেকে কঢ়িয়াই আছো সেইটো এটা প্ৰশ্নৰ বিষয় কিন্তু আপুনি যিহেতু অভিনয়ৰ সৈতে জড়িত আৰু যিকেইটা চৰিত্ৰৰ সৈতে আপুনি জড়িত সেই চৰিত্ৰকেইটাৰ সেই চৰিত্ৰকেইটাৰ দিশেৰে যদি আমি চাওঁ সমাজখনক, তেনেহ'লে আমি সমাজখনৰ দুই এটা কথা আপোনাক মই সুধিব পাৰোঁ তাৰ পৰা। একদম গতিকে আপুনি যিকেইটা চৰিত্ৰ কিন্তু ৰূপায়ণ এতিয়া কৰিছে, চৰিত্ৰ হিচাপে ক'ব থাকিলে দিগদাৰ হ'ব মনত পেলাব লাগিব অলপ গতিকে সোধা। আহ, এইটো প্ৰসংগ যে আপুনি নহয় আপোনাৰ এতিয়া কথাৰ পৰাই সুধিম যে বিষ্ণুপ্ৰসাদ ৰাভা, আহ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, যিকেইগৰাকীক বাদ দি অসমীয়া সংস্কৃতি কল্পনা কৰিব নোৱাৰি আৰু অসমখন কল্পনা কৰিব নোৱাৰি। অসম বুলি শব্দটো উচ্চাৰণ কৰিব নোৱাৰে গতিকে তাৰ পৰৱৰ্তী সময়ত ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ। এতিয়া বিষয় হৈছে এইটো যে গণেশগুৰিৰ এটা প্ৰসংগ মই আপোনাক মাৰ্চেলৰ অকণমান কথাটো সুধিছোঁ। মাৰ্চেল বৰুৱাৰ ছবিখন, উম, গতিকে সেই ছবিখন আঁকিলে, মোহাৰি দিলে, তাৰপিছত আকৌ আকৌ হ'ল অসমীয়া গ'ল ওলাই উম, আঁকিবলৈ গ'ল। গতিকে সেইটো এটা যে কনফ্লিক্ট এটা আমি দেখিলোঁ, এটা যে অকণমান কিবা এটা দেখিবলৈ পালোঁ আমাৰ নিজৰ মাজতেই, উম, ৰাজনৈতিক কি এজেণ্ডা আছে আমি নাজানো। নাজানো গতিকে সেইটো আপুনি এগৰাকী সাধাৰণ নাগৰিক হিচাপে আৰু আপোনাৰ আহ, দৃষ্টিৰে, সমাজৰ প্ৰতি থকা দৃষ্টিৰে কি উম। ক'ব? গুৱাহাটীখন পৰিষ্কাৰ কৰি ৰখাটো সকলোৰে দায়িত্ব আমাৰ উম, নিজৰ ঘৰখন নিজৰ ৰাস্তা ঘাটটো পৰিষ্কাৰ কৰি ৰখাটো সকলোৰে দায়িত্ব যিখন গুৱাহাটীত ফ্লাইঅভাৰ বনাই দিয়াৰ পিছত ৰাতিটোৰ ভিতৰত পেইণ্টাৰে পেইণ্টিং কৰি দিয়ে শিখৰৰ পিক পেলাই উম, কি কথা পাতিবা তাৰ ওপৰত আৰু তো ছবি এখন আছিলে ফ্লাইঅভাৰত সেইখন মচি দিয়া হ'ল ফ্লাইঅভাৰৰ পোষ্টত আৰু সেইটো আৱেগ আকৌ জুবিন গাৰ্গৰ ছবি এখন আছে জুবিন গাৰ্গৰ ছবি এখন একদম চেণ্টাৰ পইণ্টত আছে গণেশগুৰি ব্ৰিজৰ চেণ্টাৰ পইণ্ট হয় এইটো এখন কিয় বা মচি দিয়া হ'ল সেইখন তাত থাকোঁতে কাৰ কি অসুবিধা হৈছিলে চহৰৰ সৌন্দৰ্যতানো কি ম্লান পৰিল সেইটোৰ কাৰণে উম, সেইটো উম, নাজানো মাৰ্চেলে ভাবিলে কি মাৰ্চেলৰ লগত লগ পোৱা নাই বা কথা পতা হোৱাও নাই সি বহুত ভাল আৰ্টিষ্ট ইয়াৰ এটা দৰ্শন আছে চিন্তা আছে লগ পালে হয়তো পতা হ'ব সি আঁকিলে সি আঁকিম বুলি কোৱাৰ ক্ষেত্ৰত মানুহ আৱেগিক হৈ জুবিন গাৰ্গৰ ছবি মচিছে জুবিন গাৰ্গৰ ছবি মচিছে যদি আমি যাম এইটো কিয় হোৱাই উম, তেনেকুৱা ধৰণৰ চেতনা জাগ্ৰত হ'ল চাগে মানুহৰ কিন্তু ভাল নালাগে মানুহজনক লৈ এইবিলাক কথা এতিয়া হৈ থাকিলে এইবিলাক হোৱাৰ ওপৰত মই যে ক'লো ন ছবিখন মোচাক লৈ ইমান ডাঙৰ কাজিয়া এখন হোৱাতকে জুবিন গাৰ্গৰ ছবিখনৰ চৰ্চা হ'ব লাগিছিল মানে উম, তেওঁৰ বিষয়বস্তুটো চৰ্চা হ'ব লাগিছিল উম, তো এতিয়া ক'ত কি ইনফ্লুৱেঞ্চ হয় ক'ত কি হয় একো নাজানো মই তেতিয়া নাটক এখন ব্যস্ত হৈ আছিলোঁ আমি অসীমত যাৰ হেৰাল সীমাক লৈ নাটক কৰি আছিলোঁ
একদম 24/7 ব্যস্ত হৈ আছোঁ। গুৰুত্ব সহকাৰে বস্তুখিনি অধ্যয়ন কৰিব পৰা চাব পৰা নাই। উম, বাট ভাল লগা নাই কিন্তু। উম, উম। মানে অস্বস্তি লাগিছে মানে। আৰু এটা প্ৰসংগ, জুবিন গাৰ্গৰ কমৰেড এই কমৰেড। প্ৰসংগটো, অ'। এই প্ৰসংগটোত বহু বিতৰ্ক আমি দেখিবলৈ পালোঁ। আমি এটা কথা আমি অনুভৱ কৰিব পাৰোঁ, উপলব্ধি কৰিব পাৰোঁ। জুবিন গাৰ্গে নিজে কি কৈছিল? মই আপোনাক এটা বস্তু শুনাই দিছোঁ। দেচোন। এইটো স্পষ্ট কৰি দিছে এইবিলাক কথা। গতিকে জুবিন গাৰ্গে বিশ্বাস কৰে, আৰু তাৰপিছত কমৰেডছ নেভাৰ ডাই বুলি লিখাৰ পিছত উম। সেইটো মোহাৰি দিবলগীয়াটো যুক্তিযুক্ততা মোৰ দৃষ্টিৰে মই আছে বুলি কমৰেড নাভাবোঁ। মানেনো কি? সতীৰ্থ নহয় জানো? উম, সেই শব্দটোক লৈ কি ইমান মানে কথা থাকিল? সতীৰ্থ বুলি ক'লে, সতীৰ্থ কেতিয়াও মৰি নাযায়। তুমি মই বন্ধু। উম। তুমি মোৰ মনৰ পৰা হেৰাই যাবা নেকি তোমাৰ এক্সিষ্টেঞ্চ নাথাকিলেও পৃথিৱীত? তোমাৰ কৰ্ম, তোমাৰ সৃষ্টিৰাজিটো মোক অনুপ্ৰাণিত কৰিয়ে থাকিব। এতিয়া ভাৰ্চুৱেলি এইটো কথাক লৈ লাগি থাকি কি লাভ? মায়াবিনী অনুপ্ৰাণিত কৰিয়ে আছে ন আমাক। উম, এতিয়া ছ'চিয়েল মিডিয়াত এটা বস্তু ভাইব এটা আহে, ঢৌ এটা আহে, কোনোবাই লিখিলে, কিবা কৰিলে, তাক লৈ চৰ্চা হৈ থাকিল। মই আকৌ ক'লো তোমাক, মোৰ অনুভৱ হয় যে মূল বিষয়বস্তু যিটো আছিল সেইটোলৈ নগ'লেই তাৰমানে। আৰু এটা প্ৰসংগ এইখিনিতে সুধি দিওঁ। যেতিয়া গছবোৰ কাটি দিয়ে, তেতিয়া কেনেকুৱা এটা দুখ লাগে, সেই এটা নতুনকৈ ক'ব নালাগে। দীপৰ বিলৰ গছখিনি কাটি দিয়া হ'ল। গছৰ কান্দোন শুনিছা? গতিকে এইটোৱে। আহ, সেইটো এটা, আপুনি এগৰাকী অভিনেতা হিচাপে জুবিন গাৰ্গে আগতে মাত মাতিছিলে এইবোৰ বিষয়ত থাকোঁতে, আৰু জুবিন গাৰ্গ নথকাৰ পিছত এই বিষয়খিনিত সজোৰে মাতিবৰ বাবে, কাৰণ চৰকাৰ প্ৰশাসনৰ যিটো পৰিকাঠামো তাৰ মাজত সোমাবলৈ কোনো মন নকৰে যে উম, মই কাৰোবাক আক্ৰোশৰ বলি হোৱা এই বিষয়টোক লৈ নোখোজে কোনো। আহ, পৰিৱৰ্তন বিশ্বাস কৰে বাবে আপোনাক সুধিছোঁ এই বিষয়টোক। গছ কাটিব নালাগে। গছ কাটিলে কি হ'ব আৰু? অক্সিজেনখিনি আমি ক'ৰ পৰা পাম? এ, এতিয়া গছ কটা নকটা সেইবিলাক কথাতকেও মই অন্য এটা কথাহে, মই কালিও আমাৰ কিবা আড্ডা এটাত মোৰ এইটো ফিল হৈছে, মই শ্বেয়াৰ কৰিছোঁ। যে আমি পাহৰি পেলালোঁ যে আমি নেচাৰৰ এলিমেণ্ট হয়। আমি প্ৰকৃতিৰ উপাদান নহয় জানো বাৰু? আমি মানুহে পাহৰি পেলালোঁ, ইমানেই গতি কৰিলোঁ, এতিয়া কি এইটো আমাৰ মেটা ভাৰ্চন হয়নে? উম, AI উম, এইবিলাক হয়নে? ত' ইমান বিকাশৰ খামখুমীয়াত আমি পাহৰি পেলালোঁ যে আমি প্ৰকৃতিৰ উপাদান। গছডাল যেনেকে প্ৰকৃতিৰ উপাদান, তেনেকে মানুহো প্ৰকৃতিৰ উপাদান। আৰু প্ৰকৃতিৰ লগত সহাৱস্থান কৰিবৰ কাৰণে আমি পাহৰি গ'লোঁ। আৰু যিদিনাখনে আমি প্ৰকৃতিৰ উপাদান বুলি অনুভৱ কৰিম, প্ৰত্যেকগৰাকী মানুহে, আৰু প্ৰকৃতিৰ লগত সহাৱস্থান কৰিম, তেতিয়া এইবিলাক সমস্যাই নহয় মানে। এইবিলাক সমস্যাৰ উপস্থাপন নাহে, এই বিষয়বস্তুটো নাহেই মানে। ঠিক আছে, আমি বহুখিনি কথা পাতিলোঁ। আমি চিনেমাৰ শেষৰ মই দুটামান কথা সুধিম। XYZ মুকলিৰ দিন কেতিয়া? 24 জুলাই। জুলাই। গতিকে মানুহে বেলেগ এটা আমেজ পাব। বহুত বেলেগ আমেজ পাব। মই আকৌ এটা কথাই ৰিপিট কৰিম, হিমাংশু দাৰ গোটেইকেইখন চিনেমাৰ ভিতৰত XYZ-ত অন্য টেষ্ট আৰু অন্য মাত্ৰা এটা পাইছে। মানুহে ভাল পাব ভাল চাই। পাব, ভাল পাব। আৰু কি কি হাতত আছে প্ৰজেক্ট, কি কি কাম লৈ থৈছে এতিয়া? XYZ-ৰ পিছত আহিব অদৃশ্য আহিব, উম, কাদম্বৰী ক্ৰিয়েশ্যন, সমুজ্জ্বলদাৰ। অদৃশ্যৰ পিছত আহিব নিৰ্বাণ বুলি এখন চিনেমা, এখন মানে দৰ্শকৰ কাৰণে মুকলি হয় নে ফেষ্টিভেল আগতে যে তেনেকুৱা ধৰণৰ একো তেওঁলোকৰ মেকিং এজেণ্ডাটো গম পোৱা নাই। সেইখন ৰৈ আছে। ঘৰ বুলি চিনেমা এখন ৰৈ আছে। আৰু 100 কোটি বুলি এখন চিনেমা, যিখন চাবৰ কাৰণে হলত যাব নালাগে, ইউটিউবতে পাব। উম। এইটো এক্সপেৰিমেণ্ট কৰিলোঁ। ইউটিউবৰ কাৰণে এখন চিনেমা বনাইছে, তাত অভিনয় কৰিলোঁ। কেমিঅ' ৰোল এটা কৰিছোঁ, বাট ইণ্টাৰেষ্টিং। এইখিনি কাম আহিবলগীয়া আছে এতিয়া। আপোনাৰ অভিনয়ৰ যাত্ৰা আৰু সুমধুৰ হওক, আমি সেইটো বিচাৰিম। আৰু আপুনি যিখিনি অভিনয় দৰ্শকক দিছে, আপোনাৰ চৰিত্ৰকেইটাৰ জৰিয়তে প্ৰতিখন ছবিত, আহিবলগীয়া ছবিবোৰো আৰু সুন্দৰ হওক আৰু ভাল হওক। আৰু আপোনাৰ অভিনয়ক লৈ যিটো স্পৃহা, ভালপোৱা, আৰু অভিনয়ৰ প্ৰতি থকা আপোনাৰ যি শ্ৰদ্ধা, সেয়া এনেদৰে থাকক, আৰু আপুনি আৰু আগবাঢ়ি যাওক, সেইটোৱে আমি বিচাৰিম। এইখিনি সময় আমাক দিলে আজি এই অনুষ্ঠানটোত, আপোনাক অশেষ ধন্যবাদ। তোমাক ধন্যবাদ যে তুমি কিমান আগতে কৈছিলা
মই সেই নাটকখনৰ কাৰণে ব্যস্ত হৈ থাকি সময় দিব নোৱাৰিলোঁ আৰু গিল্টি ফিল হৈছে। নাই মই নাই কালি ভাবিছোঁ নে ইয়াক কওঁ আৰু কালি যাম আৰু এনেকুৱা হৈছে। নাই ঠিক আছে থেংক ইউ তোমাক। ভাল লাগিলে আৰু থেংক তোমাৰ ইউ দৰ্শকখিনিক সকলোকে ধন্যবাদ জনাইছোঁ। থাকক আমাৰ লগত। আমি মনোৰঞ্জন দিবৰ কাৰণে, চিন্তা দিবৰ কাৰণে যত্ন কৰিম। ঠিক আছে ধন্যবাদ